হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আজি এইটো ঘাঁহ কাটিবলৈ আহিছোঁ। আজি অলপ ঘৰৰ পৰা অলপ বহুত দূৰত আহিছোঁ, দূৰত মানে মেইন তিনিআলি অলপ দূৰ গ'লে মেইন তিনিআলি পাই বাহনীখন পাৰ হৈ অলপ দূৰ গ'লে আৰু মই আহিছোঁ এইটো চাইডৰ পৰা, আৰু এইটো চাইডৰ পৰা এইটোফালে গ'লে মেইন তিনিআলি গাড়ী মটৰ ধৰা, আৰু এইফালে ৰাখি দিলোঁ চাইকেল। এতিয়া যাওঁ ঘাঁহটো কাটি লওঁ। অলপ ঘৰৰ পৰা আহিছোঁ, চাইকেল চলাই আহিলোঁ, সেই গৰম ঠিক আছে, সেইকাৰণে অলপ ৰখি লৈছোঁ। পূৰা ৰ'দ দিছে, পূৰা একদম ফাটি চিটি গৈছে ৰ'দে, আৰু পূৰা খাং খাংকৈ কৰিছে, সেইকাৰণে অলপ ৰখি লৈছোঁ। তাৰপিছত গৈছোঁ ঘাঁহ কাটিবলৈ। তাৰপিছত আপোনালোকক দেখাই আছোঁ আজি ভিডিঅ'টো পূৰা ধামাকা হ'ব। ভিডিঅ'টো শেষলৈকে চাই দিলে গম পাব। ব'লক তেন্তে দেখাই আছোঁ। আৰু ইয়াতে আছে ঘাঁহটো, আৰু এইটো পুখুৰীটো ইয়াতে কাটিব লাগিব। দল ঘাঁহ আছে, এইফালে আছে আৰু এইফালে আছে। এতিয়া মই আৰু আহি পাৰিলে ঘাঁহ চাহ কাটি আহি ঘৰ এতিয়া মানে গা চা ধুই ৰেডি হৈ ল'লোঁ। গৈ থাকি আজি গৈ আছোঁ গুৱাহাটী, আৰু গৈ আছোঁ দাদাৰ লগত আৰু ট্ৰাকত। আপোনালোকক ট্ৰাক ড্ৰাইভৰ এক্সপিৰিয়েঞ্চটো দিম, আৰু ট্ৰাকত যোৱা ড্ৰাইভৰ লাইফটো কেনেকুৱা সেইটো দেখাম। ব'লক তেন্তে বাটত লগ পাই আছোঁ। আৰু আহি পাৰিলে নুমলীগড় দেওথান, আৰু দেওথানৰ ওচৰত এইখনেই গেটখন, প্ৰথম গেট। আৰু ওপৰত যাব লাগিব, বহুত উঠিব লাগিব, তেতিয়া পাব আপোনালোকে থানখন। আৰু এইফালে এইখিনিতে আছে। তাৰপিছত আৰু অলপ গ'লে পাব এইফালে বাবা থান, আৰু বাবা থানৰ এইখনেই গেটখন, আৰু এই গেটলৈ সোমাই গ'লে পাব বাবা থান। আৰু দাদাই চলাই আছে গাড়ী। আমি আহি পাই গ'লোহি নুমলীগড় তিনিআলি। এইফালে গ'লে পাব যোৰহাট, দেৰগাঁও, শিৱসাগৰ, আৰু এইফালে গ'লে পাব গুৱাহাটী। আমি এতিয়া যাম গুৱাহাটী গৈ আছোঁ। ব'লক। হৈ গ'ল সন্ধিয়া, আহি পালোহি কাজিৰঙা। এতিয়া গৈ আছোঁ লাহে লাহে। কাজিৰঙাত আকৌ স্পীড লিমিটটো আছে, সেইকাৰণে একদম হিচাপত গৈ থাকিব লাগিব। আৰু গৈ আছোঁ লাহে লাহে, আপোনালোকক দেখাই যাম। ভিডিঅ'টো গৈ চাই থাকোঁ। আৰু মানে জখলা বন্ধা এইবিলাক ভিডিঅ' কৰি নাথাকিলোঁ, ডাইৰেক্ট আহি পাই গ'লেই ৰহাৰ, আৰু ৰহাৰ এইখনেই ব্ৰিজখন, আৰু ব্ৰিজৰ ওপৰত গৈ আছোঁ এতিয়া। ব'লক তেন্তে ডাইৰেক্ট গুদামতে দেখাই আছোঁ আপোনালোকক। ব'লক। ৰাতি আহি পাই গ'লি গাইছ, আৰু তই মানে ভিডিঅ' কৰিবলৈ জোৰ নাই আৰু মানে টোপনি গুচি গ'লোঁ, শুই দিলোঁ আহি সোনকালে। এতিয়া হৈ গ'ল ৰাতিপুৱা, আৰু এতিয়া পাল চাল খুলি দিলোঁ, পালখন দাঙি দিছোঁ মানে বেক চাইডটো। এতিয়া খালী কৰিব, তাৰপিছত সোমাবগৈ লাগিব টাউনৰ ভিতৰত। মানে 8টা বজাত নো এণ্ট্ৰি লগাই দিয়ে টাউনত গুৱাহাটী, সেইকাৰণে এতিয়া ফটাফট খালী কৰিব। তাৰপিছত সোমাই আছোঁ টাউনৰ ভিতৰত। ব'লক তেন্তে দেখাই। আৰু এইফালে গাড়ী খালী হৈ আছে, অলপ নিচে আধা এক পাত্তা গ'ল, আৰু অলপ আছে, আৰু বেছি দেখাই নাথাকোঁ। আজিলৈ আছিলে মানে নেক্সট এটা ভিডিঅ' লগ পাম। বাই বাই।